ইউপিএপিএল সরকার একটা ব্যর্থ সরকার। আমি দেখিছো আজি বিটিআর চুক্তির দ্বারাই আপোনালোকৰ ওদালগুৰি জিলা বিৰাট উন্নত পদলৈ যাব লাগিছিল। আমি দেখিছো বিটিআর চুক্তিত আপোনালোকৰ ওদালগুৰিত ট্রাইবেল ইউনিভার্সিটি হ'ব লাগিছিল, ন্যাশনাল স্পোর্টস ইউনিভার্সিটি হ'ব লাগিছিল। তো ইয়াৰ পৰা বুজা যায় আজি প্ৰমোদ বড়ো ডাঙৰীয়াই আজি এজন ব্যর্থ নেতা। বিটিচিত হাজাৰ হাজাৰ নিবনুৱা যুৱ যুৱতী আছে, তেখেতসকলৰ সংস্থাপনৰ কাৰণে আজি ইউপিপিএল দলে একো আজি পলিচি লোৱা নাই। আগামীৰ হাতটো মজবুত কৰিবৰ কাৰণে আপোনালোকে সকলোৱে ৰাইজে আজি একগোট হৈ নাঙলত ছবিত ভোট দিয়ক, এইটোৱে আমি ৰাইজক আহ্বান জনাইছোঁ। আমি দেখিছো আজি বিটিআর চুক্তিৰ দ্বাৰাই আপোনালোকৰ ওদালগুৰি জিলা বিৰাট উন্নত পদলৈ যাব লাগিছিল। আমি দেখিছো বিটিআর চুক্তিত আপোনালোকৰ ওদালগুৰিত ট্রাইবেল ইউনিভার্সিটি হ'ব লাগিছিল, ন্যাশনাল স্পোর্টস ইউনিভার্সিটি হ'ব লাগিছিল, আপোনাৰ ৰৌতাত অর্গেনিক ইউনিভার্সিটি হ'ব লাগিছিল, আপোনালোকৰ টংলাত ন্যাশনাল ইনস্টিটিউট অফ চাইল্ডহুড মেনেজমেন্ট ইনস্টিটিউট হ'ব লাগিছিল, টংলাত রেলওয়ে ফ্লাইওভার লাগিছিল, ওদালগুৰিত ফ্লাইওভার হ'ব লাগিছিল। কিন্তু আজিৰ তাৰিখত আমি দেখা পালো এটাও আজি নহল, এটা লাইট ফুটা স্থাপনো কৰা নাই এখেতসকলে। তো ইয়াৰ পৰা বুজা যায় আজি প্ৰমোদ বড়ো ডাঙৰীয়াই আজি এজন ব্যর্থ নেতা। ইউপিএপিএল সরকার একটা ব্যর্থ সরকার, আমার রাইজর কারণে একো কৰিব পৰা নাই। এখেতসকলে সুইজারল্যান্ডের কথা কয়, কিন্তু এই সুইজারল্যান্ডত কি হৈ আছে আপোনালোকে দেখিলে হল। এই 2 দিন আগত আপোনালোকৰ ওদালগুৰি জিলাৰ এজন MCLA দিলীপ বড়ো ডাঙৰীয়াই এজন সৰু ছোৱালীক লৈ কোনোবা এটা হোটেলৰ কোঠাত ধৰা পৰিছে, ৰেড হেণ্ডেড হৈছে। আৰু ইয়াৰ বাদেও আপোনালোকৰ MLA আর আপনার এই BCDC চেয়ারম্যান, TCLC চেয়ারম্যান, হাজার হাজার এখেতসকলের নারী কেলেঙ্কারি আছে, দুর্নীতি করে পেলাই রাইজে ধরিছে, পুলিশত ধরে পেলাই জেল যাব লগা হয়েছে। তেনেকুৱা দুর্নীতিগ্রস্ত নেতা, ভ্রষ্টাচারী নেতা আজি কলঙ্ক নেতাসকলে আজি ইউপিএপিএল দলত জমা হৈ আছে। ইয়াৰ দ্বাৰাই আমি সমাজখন উন্নত কৰিব নোৱাৰে। আমাৰ গাভৰুসকলক, আমাৰ ভণ্টিসকলক আমি বচাব নোৱাৰো। বিটি বাঁচাও বিটি পঢ়া এখেতসকলে কৈ আছে, কিন্তু বিটি আমাৰ বিটিসকলক, আমাৰ ভণ্টিসকলক এখেতসকলে ধ্বংস কৰি আছে, ধৰ্ষণ কৰি আছে। ইয়াৰ কাৰণে এখেতসকলক মুক্ত কৰিবৰ কাৰণে সকলোৱে ৰাইজে এক হ'ব লাগে আৰু ইউপিএপিএল চৰকাৰক উপৰাই পেলাই BPF চৰকাৰ বনাই 17 বছৰত যেনেকৈ উন্নতি কৰিছিল ইয়াতকৈ 100 গুণ যাতে বেছি কৰিব পাৰে, হাগ্ৰামাৰ হাতটো মজবুত কৰিবৰ কাৰণে আপোনালোকে সকলোৱে ৰাইজে আজি একগোট হৈ নাঙলত ছবিত ভোট দিয়ক, এইটোৱে আমি ৰাইজক আহ্বান জনাইছোঁ। আজিৰ তাৰিখত এটা ৰাজনৈতিক দল জন্ম হৈছে, অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড, ৰঞ্জন দৈমাৰী বাইদেৱে নেতৃত্ব দি আছে। তো এটা দুৰ্ভাগ্যজনক, এটা সৰু ঠাইত এটা BTC য'ত 35 লক্ষ জনসাধাৰণ বসবাস কৰে, ইয়াত 3-4টা ৰাজনৈতিক দল দৰকাৰ নাই। তথাপি এখেতসকলে যে NDP সকলৰ যিটো সমস্যা, আজি এখেতসকলক কেছত পৰা আৰম্ভ কৰি ৰঞ্জন দৈমাৰীকে ধৰি 60 জনৰ অধিক নেতাসকলে জেলত আছে। আর এখেতসকলে আজিৰ পৰা জেলৰ পৰা ওলাই অহা নাই। এখেতসকলৰ কেছবিলাক আজি প্ৰত্যাহাৰ হোৱা নাই। লগতে NDP বিলাকত ৰিহেবিলিটেশ্যন হ'ব লাগিছিল, আজিৰ তাৰিখলৈকে হোৱা নাই। আৰু শহীদ পৰিয়ালবিলাকত যি এক্সগ্ৰেছিয়া টকা পাব লাগিছিল 5 লাখ টকাকৈ, এইটো আজিৰ তাৰিখত দিব পৰা নাই প্ৰমোদ বড়ো চৰকাৰে। তো ইয়াৰ কাৰণে আজি এখেতসকলে খুব এখেতসকলে প্ৰকাশ কৰিছে, দুখ প্ৰকাশ কৰিছে। ইয়াৰ কাৰণে নিজৰ সমস্যা নিজে সমাধান কৰিবৰ কাৰণে এখেতসকলে নিজাববীয়াকৈ এটা ৰাজনৈতিক দল খুলিছে। এইটো আমি একো এখেতসকলক আমি ধন্যবাদহে দিছোঁ যে নিজৰ সমস্যা নিজে সমাধান কৰি লওক। আজি ইউপিপিএল দলে বহুত দিন ধৰি এখেতসকলক মাহী আয়ৰ ল'ৰা নিচিনা চাই আহিছে। ইয়াৰ কাৰণে এখেতসকলৰ সমস্যাই আছে আজিৰ তাৰিখত। ইমান আমাৰ BPF দলৰ ইমান কুঠিও নহয়, ইমান লাভো নহয়। কাৰণ যি ভোট NDP বিলাকৰ আছিল, ইউপিপিএল লগতে আছিল। যোৱাবাৰত যি আমি ভোটটো এই ৰুক্তা সমষ্টিত হাৰিছোঁ, ইয়াৰ আমাৰ NDP বিলাকৰ কাৰণে আমি BPF দলে হাৰিব লগা হৈছে। ইয়াৰ কাৰণে ইউপিপিএল দলৰ যিটো বড়ো ভোট আছে এইটো 2 ভাগ হৈছে। ইয়াৰ কাৰণে আমাৰ জিকাটোৱে ইজিহে হৈছে। এখেতসকলে পাৰ্টি গঠন কৰাৰ কাৰণে আমাৰ ভালে হৈছে। বড়ো ভোট 3 ভাগ হ'ব, ইউপিপিএল যিটো ভোট এইটো 2 ভাগ হ'ব। আমাৰটো BPF হিচাপে থাকিব। জিকি যোৱাটো নিশ্চিত হৈ গৈছে। ওদালগুৰি জিলাত 5টা সমষ্টিৰ ভিতৰত 5টাই জিকি যোৱা যিটো আমি ছবি আজি দেখিবলৈ পাইছোঁ। ইয়াৰ কাৰণে ইমান আমাৰ কঠিন নহয়। আমি অঞ্জলি দৈমাৰী বাইদেউক ধন্যবাদ জনাইছোঁ, ভালকৈ পাৰ্টিটো চলাই লৈ যাওক, যাতে আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হয়, ৰাজনীতিক জীৱন উজ্জ্বল হয়। আমি দৈমাৰী বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মুখ্য উৎস হ'ল আমাৰ
BTCত হাজাৰ হাজাৰ নিবনুৱা যুৱ যুৱতী আছে এখেতসকলৰ সংস্থাপনৰ কাৰণে আজি UPPL দলে একো আজি পলিচি লোৱা নাই কিন্তু আমি BPF দলে এইবিলাক মানে আমাৰ যুৱসকলৰ সমস্যা আমাৰ আই মাতৃসকলৰ আৰ্থিক স্বাৱলম্বীৰ যিটো ব্যৱস্থা আৰু আমাৰ বৃদ্ধসকলৰ কাৰণে আমাৰ গৰীব দুখীয়াসকলৰ কাৰণে আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কাৰণে আঁচনি গ্ৰহণ কৰিব ইয়াৰ যোগেদি আমি আমাৰ BTCৰ ৰাইজক BTCৰ যিটো উন্নয়ন যেটো মানে প্ৰতিটো ঘৰত যাতে গৈ পায় প্ৰতিটো মানে এটা মানে আমাৰ কিচেনত গৈ পায় ৰান্ধনী ঘৰত গৈ পায় এইখিনি ব্যৱস্থাটো আজি কৰিবলৈ আমি হাতত লৈছোঁ নিশ্চয় আমি আশাবাদী আৰু যেতিয়া চৰকাৰ আমাৰ হ'ব আমাৰ গ্যাৰান্টি যি পলিচি আমি আজি তাৰিখত কৈ আছোঁ এইটো এটা গ্যাৰান্টি কেৱল আঁচনি নহয় কেৱল ৰাজনীতিক ইস্তাহাৰ নহয় এটা গ্যাৰান্টি এই গ্যাৰান্টিৰ দ্বাৰাই সকলো ৰাইজৰ সমস্যা মাটি বাৰীৰ পৰা আৰম্ভ কৰি আমাৰ যিমান মানে সংসাৰত যিমান সমস্যা আছে আজি কালি আৰু পৰহি যিমান পাৰোঁ আমি কৰি যাম যেটো কৰিব পাৰে এইটোহে আমি কৈ আছোঁ প্ৰমোদ বড়ো নিচিনা ঘৰে ঘৰে চাকৰি দিয়াৰ আমাৰ এনেকুৱা আশ্বাস দিয়া নাই আমি ৪৫,০০০ বা ৭৫,০০০ টকা আই মাতৃসকল সেল্ফ হেল্প গ্ৰুপ দিম বুলি আমি কথা দিয়া নাই আমি কৈছোঁ যে প্ৰতিখন জিলাত ১ কোটি আই মাতৃসকলৰ কাৰণে সেল্ফ হেল্পৰ কাৰণে আমি ধন ধাৰ্য কৰাব ইয়াৰ দ্বাৰাই এখেতসকলক আৰ্থিক স্বাৱলম্বীৰ কাৰণে আৰ্থিক অনুদান দিয়া হ'ব এইখিনি কথাই আমি কৈছোঁ